এই ধৰণে নলবাৰীৰ শোভাযাত্ৰা আগবাঢ়িছে ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ আৰু আজিৰে পৰা এই ধৰণে আৰম্ভ হৈছে ৯১ সংখ্যক যি ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ আৰু আজিৰ দিনটোত নলবাৰীবাসীয়ে নলবাৰী চহৰবাসীয়ে এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰিছে। এই ধৰণে হনুমান জয় শ্ৰীৰাম স্লোগান দি আগবাঢ়িছে। ভিডিঅ'টো নলবাৰীৰ ৰাইজে শ্বেয়াৰ কৰি দিলে ভাল হ'ব, কাৰণ এয়া আমাৰ নলবাৰীৰ গৌৰৱ, এয়া আমাৰ নলবাৰীৰ বাবে এটা ভাল খবৰ, নলবাৰীবাসীৰ বাবে নলবাৰীৰ পৰ্যটনৰ বাবে এটা ভাল খবৰ, কাৰণ এই ধৰণৰ বাৰ্তাই নলবাৰীৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানক এটা নতুন মাত্ৰা দিব। আৰু আজিৰ যি অনুষ্ঠান, এই অনুষ্ঠান সঁচাকৈয়ে ব্যতিক্ৰম, সঁচাকৈয়ে মায়াময়। পিছৰ ভাগত দৃশ্যখিনি দেখুৱাব কিছু অসুবিধা, কিন্তু পিছৰ ভাগৰ পৰিৱেশটো আৰু অধিক মায়াময় হৈ পৰিছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পিছৰ ভাগত প্ৰদৰ্শন কৰা হৈছে, এইখিনি দৃশ্য দেখুৱাম, কিন্তু ইয়াৰ দৃশ্য দেখুৱাইছোঁ। এই ধৰণে এক প্ৰকাৰ আবতৰীয়া দীপাৱলী প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ পদূলিত বন্তি জ্বলাই আবতৰীয়া দীপাৱলী উদযাপন কৰিছে ৰাম আৰু সীতাৰ এই আগমনত। ফেচবুক লাইভৰ জৰিয়তে দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক, আৰু যিসকলে এই ভিডিঅ'টো চাই আছে তেখেতসকলক অনুৰোধ জনাম যে আমাৰ এই যিটো ফেচবুক পেজ, এই পেজত যাতে আপুনি নলবাৰীৰ প্ৰতিটো বা বাতৰি লাভ কৰি থাকিব পাৰে, তাৰ বাবে এই পেজটো আপুনি ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। আৰু নলবাৰীৰ প্ৰতিটো খা খবৰৰ বাবে আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব। ফেচবুক লাইভৰ জৰিয়তে এই মুহূৰ্তত দেখুৱাইছোঁ, আৰু ইতিমধ্যে আমি ND24তো ইয়াৰ বাতৰি পোনপটীয়া সম্প্ৰচাৰ আমি কৰিছোঁ। এয়াই হ'ল নলবৰীয়াৰ আৱেগ, আৰু এই ধৰণে সমগ্ৰ নলবাৰীবাসীয়ে আজি পবিত্ৰ ৰাস পূৰ্ণিমাটো এই ধৰণে উদযাপন কৰিছে। এক প্ৰকাৰ নলবাৰীৰ বাবে আজিৰ দিনটো এটা বিশেষ হৈ ৰ'ব, কাৰণ বহু চৰ্চিত, বহু সমাদৃত যি ৰামায়ণ ধাৰাবাহিক, এই ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা ৰাম আৰু সীতা, অৰ্থাৎ ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিকলিয়ানী, দুয়োগৰাকী অভিনেতা অভিনেত্ৰী এই ধৰণে যি আলোকসজ্জিত ৰথ, এই আলোকসজ্জিত ৰথত উঠি আগবাঢ়িছে। আৰু শোভাযাত্ৰাটো দেখুৱাইছোঁ, আৰু এই শোভাযাত্ৰাটোক আদৰিবলৈ এই ধৰণে নলবাৰী চহৰত এক প্ৰকাৰ আবতৰীয়া দীপাৱলীৰ সন্মুখত সকলোৱে বন্তি জ্বলাই ৰাম আৰু সীতাক এই ধৰণে আদৰিছে। সকলোৱে পদূলিত কলপুলি ৰোপণ কৰিছে, কলপুলি পুতি এই ৰাস পূৰ্ণিমাত উদযাপন কৰিছে, ৰাম আৰু সীতাক আদৰণি জনাইছে। অপতি মধুৰ হে শ্ৰীমন্ত শংকৰে নামকে সৃজিলে জপে
আৰু এয়া সন্মুখৰ দৃশ্য এইধৰণে কেইবা শতাধিক যুৱতীয়ে সুন্দৰকৈ পোছাক পৰিধান কৰি শোভাযাত্ৰাত আগবাঢ়িছে আৰু সন্মুখত পদূলিত চাকি বন্তি জ্বলাই শোভাযাত্ৰা আগবঢ়াই দিছে। নলবাৰী ৰাজপথেৰে আগবাঢ়িছে এই মায়াময় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। আজি প্ৰথম দিনৰ কাৰ্যসূচী এই শোভাযাত্ৰাৰে ৰাজ মহোৎসৱৰ আৰম্ভণি কৰা হ'ব। এয়াই হ'ল আমাৰ নলবাৰীৰ পৰিচয়, এয়াই হ'ল নলবৰীয়াৰ আৱেগ, নলবাৰীৰ অনুভূতি। যি নলবৰীয়া অতিথিপৰায়ণ, কাৰণ আজি প্ৰথমবাৰৰ বাবে এই ধৰণে যি বহুল চৰ্চিত ধাৰাবাহিক ৰামায়ণৰ ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিকলি আৰু অৰুণ গভিল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী এই ধৰণে শোভাযাত্ৰা কৰি আগবাঢ়িছে।
আজিৰ দিনটোৰ পৰিৱেশ এটা মায়াময় পৰিৱেশ আৰু এই মায়াময় পৰিৱেশৰ মাজতেই আজিৰ যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা আগবাঢ়িছে ফেচবুক লাইভৰ জৰিয়তে দেখুৱাইছোঁ নলবাৰীৰ পোনপটীয়া এই যি ৰাসৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ দৃশ্য ভাৰত মাতাৰে যাও তমনি কৰিছে পূজন আৰু এইধৰণে পদূলিয়ে পদূলিয়ে কলপুলি পুতি কলপুলি ৰোপণ কৰি চাকি বন্তি জ্বলাই এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰিছে নলবাৰীত নলবাৰী চহৰৰ পৰিৱেশ এয়া নলবাৰী চহৰৰ প্ৰতিটো পৰিয়াল প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পদূলিত আজি আবতৰীয়া দীপাৱলী এইধৰণে কাৰণ বহু চৰ্চিত যি ৰামায়ণ ধাৰাবাহিক এই ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা যি অৰুণ গভিল আৰু দীপিকা চিকলিয়া গতিকে দুয়োগৰাকী অভিনেতা অভিনেত্ৰী আজি নলবাৰীৰ ৰাস মহোৎসৱৰ যে সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ তেওঁলোকে অংশ লৈছে আৰু এই মায়াময় শোভাযাত্ৰা আগবাঢ়িছে ফেচবুক লাইভৰ জৰিয়তে দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা